গাইজ ওয়েলকাম টু মাই চেনেল নয়নজ্যোতি ব্লগ। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গৈ আছোঁ যে কামাখ্যা মন্দিৰলৈকে, আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি ফাইনালি আহি আমি খাপাই গলো। এয়া চাওক, এয়া কামাখ্যাত কিমান দোকান পোহাৰবোৰ আছে এইবিলাক। আমি এতিয়া মেইন মন্দিৰৰ ওপৰলৈকে গৈ আছো। এয়া চাওক, অসংখ্য ভক্ত আজি কামাখ্যা মন্দিৰত ওপৰলৈকে গৈ আছো। আমি এতিয়া মেইন মন্দিৰত সোমাবলৈ আহি আছো। মেইন মন্দিৰত সোমাম আৰু আমি চিৰিৰে উঠি আছো ওপৰলৈকে মেইন মন্দিৰত যাবলৈ। যাই আছো, অসংখ্য ভক্ত আজি কামাখ্যাত। এয়া আমি ধূপ চাকি লৈ ললো। এতিয়া আমি মন্দিৰৰ ভিতৰলৈকে যাম। মূল গেট হয়, আমি এতিয়া মূল গেটৰ ভিতৰৰ মন্দিৰলৈকে যাই আছো। আমি আহি মন্দিৰৰ ভিতৰত পাই গলো। এয়া মন্দিৰৰ চৌহদ। আমি এতিয়া ভৰি ধুবলৈ তললৈকে গৈ আছো। এয়া পুখুৰীটোত আমি ভৰি দিম। ইয়াত আমি তললৈকে আহি আছো। এইটো মা কামাখ্যাৰ মূৰ্তি হয়।
এতিয়া মন্দিৰৰ তললৈকে গৈ আছো। ভিডিওটো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু